নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি এই ভিডিঅ'টোৰ জৰিয়তে SCRTয়ে তোমালোকৰ বাবে প্ৰস্তুত কৰি উলিওৱা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ 15 দিনীয়া চয়ইকন সমলৰ সমল নং 2 থকা পৰিৱেশ বিষয়টো পুনৰ এবাৰ তোমালোকৰ সৈতে আলোচনা কৰা হ'ব। তেনেহ'লে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মূল ভিডিঅ'লৈ যোৱাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, তোমালোকে চেনেলটো নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা। সমল নং 2ত পৰিৱেশ বিষয়ৰ দুটি পাঠ সন্নিৱিষ্ট কৰি দিয়া আছে। তোমালোকে দুয়োটি পাঠৰে উত্তৰবোৰ লিখিব লাগিব। তেনেহ'লে প্ৰথমতে দিয়া পাঠটো আলোচনা কৰি লওঁ। ইয়াতে প্ৰথম পাঠটো কি দিয়া আছে? পাঠ নং 13 থকা শস্যৰ উৎপাদন আৰু সংৰক্ষণ, অৰ্থাৎ চতুৰ্থ শ্ৰেণীত তোমালোকে পঢ়ি হোৱা এটা পাঠ উঠাই দিছে। এইটো পুনৰ আলোচনা কৰা হ'ব। প্ৰথমতে দিছে পঢ় আহা। অসম এখন কৃষিভিত্তিক ৰাজ্য। ধান, মাহ, সৰিয়হ আদিকে ধৰি অসমত বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা হয়। অসমত বাৰিষা আৰু খৰালি দুয়োটা সময়তে খেতি কৰা হয়। খেতি কৰি অধিক শস্যৰ উৎপাদনৰ বাবে খেতিত যথেষ্ট পৰিমাণৰ পানী, পলসুৱা মাটি, সূৰ্যৰ পোহৰ, তাপ আদিৰ আৱশ্যক। পলসুৱা মাটিত গছৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় জৈৱিক সাৰ থাকে। উন্নত মানৰ বীজ, জৈৱিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ, ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি উন্নত ব্যৱস্থাৰ জৰিয়তে খেতি কৰি অধিক শস্য উৎপাদন কৰিব পাৰি। শস্যৰ উৎপাদনৰ লগতে উৎপাদিত শস্যবোৰ ভালদৰে সংৰক্ষণ কৰি ৰখাটো অতি আৱশ্যক। বিভিন্ন ধৰণৰ খাদ্যশস্য সংৰক্ষণৰ বাবে বিভিন্ন সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, যেনে ধান ৰখাৰ বাবে ভঁৰাল, সৰিয়হৰ বাবে দুলি, বীজ সংৰক্ষণৰ বাবে টম, শাক পাচলি, ফল মূল আদি বহুদিনলৈ সতেজ ৰখাৰ বাবে ৰেফ্ৰিজাৰেটৰ, শীতল ভঁৰাল আৰু বিভিন্ন কৃষিজাত শস্য ৰাখিবৰ বাবে পণ্যাগাৰ। তোমালোকে এইখিনি ভালকৈ পঢ়িবা আৰু ইয়াৰ উপৰিও তোমালোকে কিতাপত থকা এই পাঠটো পঢ়ি তোমালোকে এই উত্তৰখিনি দিবলৈ চেষ্টা কৰিবা। ক্ৰিয়াকলাপ একত কি দিছে? কৰি চোৱা, জ্যেষ্ঠ ব্যক্তিৰ সহায় ল'বা। তোমালোকৰ ঘৰত তোমাক সহায় কৰিব পৰা ব্যক্তিজনৰ পৰা তোমালোকে সহায় ল'বা। কি কৈছে? 3টা পাত্ৰ বা পেলনীয়া খালী টেমা টিন লোৱা। তোমালোকে ছবিত দেখুওৱাৰ দৰে এনেকুৱা 3টা পাত্ৰ ল'বা। 3 প্ৰকাৰৰ মাটি সংগ্ৰহ কৰি পাত্ৰ 3টাত ভৰাই ল'বা। পলসুৱা, বালিচহী আৰু বোকাই 3 ধৰণৰ মাটি ল'বা ভৰাই। কোন পাত্ৰটোত কি মাটি ভৰাইছা মনত ৰাখিবা বা তোমালোকে কাগজ অকণমান লগাই তাতে লিখি ৰাখিবা, আঠাৰে লগাই লিখি ৰাখিবা। 3টা পাত্ৰৰ প্ৰতিটোতে এটাকৈ পানীত তিয়াই থোৱা বুটমাহ পুতি দিয়া আৰু ৰ'দ পৰা ঠাইত থৈ দিয়া। প্ৰতিদিনে পাত্ৰকেইটাত পানী দি লক্ষ্য কৰা। তোমালোকে 3টা পাত্ৰত কি কৰিবা? মাটি ভৰাইছা। এই পাত্ৰ 3টাত এতিয়া কি কৰিবা? তিয়াই থোৱা বুটমাহ দিবা। তাৰপিছত কি কৰিবা? প্ৰতিদিনে পাত্ৰকেইটাত পানী দি লক্ষ্য কৰা। 3টা পাত্ৰতে একে পৰিমাণৰ পানী দিবা আৰু ৰ'দত ৰাখিব কৈছে, ৰ'দ পৰা ঠাইত ৰাখিব কৈছে। এতিয়া কাৰ্যটো কৰি তোমালোকে কি পালা তলৰ তালিকাত লিখিবা। চোৱা কি দিছে? সংগ্ৰহ কৰা মাটিৰ প্ৰকাৰ। তোমালোকে কোন 3 প্ৰকাৰৰ মাটি সংৰক্ষণ কৰিছা? পলসুৱা মাটি, বালিচহীয়া মাটি আৰু বোকা মাটি। এতিয়া সোঁফালে কি দিছে? গছপুলিৰ বৃদ্ধি চেণ্টিমিটাৰত। তোমালোকৰ স্কেলখনত থকা চেণ্টিমিটাৰ হিচাপত তোমালোকে 5 দিনৰ পাছত পলসুৱা মাটিত থৈ দিয়া বুটমাহটো কিমান, গছপুলিটো কিমান বৃদ্ধি হৈছে এইটো জুখি ইয়াতে লিখিব লাগিব। সোঁফালে তাৰ এইফালে কি দিছে? 12 দিনৰ পাছত। 5 দিন আৰু 12 দিন এই 2 দিন তোমালোকে লক্ষ্য কৰিবা আৰু হিচাপ কৰি 12 দিন হোৱা বুলি হিচাপ কৰি লিখিবা ইয়াতে। ঠিক এইদৰে বালিচহীয়া মাটিত আৰু বোকা মাটিত। তেনেহ'লে আমি ইয়াত কি লিখিব পাৰোঁ? তোমালোকে তোমালোকৰ পাঠত থকা এই ছবিখনলৈ মন কৰা আৰু ইয়াৰ সহায়ত তোমালোকে ইয়াৰ উত্তৰবোৰ লিখিবলৈ চেষ্টা কৰা। এই ছবিখনত চাইছা, স্কেলেৰে জুখি লিখিবা ইয়াতে। 5 দিনৰ পাছত পলসুৱা মাটিত 2 চেণ্টিমিটাৰ বৃদ্ধি হৈছে। 12 দিনৰ পাছত
পলসুৱা মাটিত কিমান বৃদ্ধি পাইছে 5 সেন্টিমিটাৰ তাৰ পিছত ঠিক এইদৰে বালিচহীয়া মাটিত কিমান বৃদ্ধি পাইছে আধা সেন্টিমিটাৰ আৰু 12 দিনৰ পিছত কিমান বৃদ্ধি পাইছে 2 সেন্টিমিটাৰ বোকা মাটিত 5 দিনৰ পিছত 1 সেন্টিমিটাৰ আৰু 12 দিনৰ পিছত 3 সেন্টিমিটাৰ তোমালোকে এইবোৰ ভালকে পৰ্যবেক্ষণ কৰি লিখিবা বিভিন্ন জনৰ বা বেলেগ বেলেগ জনৰ বেলেগ বেলেগ উত্তৰ আহিব পাৰে এতিয়া কি কৈছে 12 দিনৰ পাছত পৰ্যবেক্ষণ কৰি কি পালা লিখা ক নম্বৰ কোন প্ৰকাৰৰ মাটিত বুটমাহৰ পুলি আটাইতকৈ বেছি বৃদ্ধি পাইছে ইয়াৰ উত্তৰ পলসুৱা মাটিত বুটমাহৰ পুলি আটাইতকৈ বেছি বৃদ্ধি পাইছে খ নম্বৰ কোন প্ৰকাৰৰ মাটিত পুতি দিয়া বুটমাহৰ পুলি বহা নাই বালিচহীয়া মাটিত পুতি দিয়া বুটমাহৰ পুলি বহা নাই এই লিখি দিবা গ নম্বৰ কিয় সেই মাটিত গছপুলি বৃদ্ধি হৈছে কাৰণ লিখা ইয়াৰ উত্তৰ কি লিখিবা কাৰণ পলসুৱা মাটিত গছৰ বৃদ্ধিৰ বাবে লাগতিয়াল জৈৱিক সাৰ থাকে আৰু ইয়াতে এটা টোকাও দিছে কাৰ্যত কৰোতে পৰ্যবেক্ষণ কৰি কি পালা যে গছপুলিৰ বৃদ্ধিৰ বাবে পলসুৱা মাটিৰ প্ৰয়োজন ক্ৰিয়াকলাপ 2ত কি দিছে পাত্ৰ পঢ়া আৰু তলত দিয়া প্ৰশ্ন সমূহৰ উত্তৰ লিখা মাটিত সাধাৰণতে ডেছ আৰু বালিৰ দানা থাকে কি থাকে পোকা এইদৰে লিখি দিবা পোকা আৰু বালিৰ দানা থাকে খ নম্বৰ মাটিয়ে ডেছ মাটিয়ে প্ৰয়োজনীয় পানী ধৰি ৰাখিব পাৰে এটো কি হ'ব পলসুৱা মাটিয়ে গ নম্বৰ ডেছ অসমৰ প্ৰধান কৃষিজাত শস্য কি হ'ব ধান অসমৰ প্ৰধান কৃষিজাত শস্য খ নম্বৰ গোবৰ প্ৰাণীৰ মল মূত্ৰ হাড়ৰ গুড়ি কেঁচু সাৰ আদি হৈছে ডেছ সাৰ এটো কি হ'ব জৈৱিক সাৰ ও নম্বৰটো ডেছত ফলমূল শাক-পাচলি আদি কিছু দিনলৈ সতেজ ৰাখিব পাৰি কি হ'ব উত্তৰ ৰেফ্ৰিজাৰেটৰ তাৰ পিছতটো কি আছে পণ্যাগাৰত শস্যবোৰ ডেছ বাবে নিৰ্দিষ্ট উষ্ণতাত ৰখা হয় এটো কি হ'ব বহুত দিন ভালে ৰাখিবৰ বাবে শীতল কৰি ৰাখিব পৰা ভঁৰাল হৈছে শীতল ভঁৰাল এইদৰে লিখি দিবা নেক্সট আৰু এটা পাঠ দিছে তোমালোকে তলত দিয়া দফাটো তোমালোকে ভালকে পঢ়িবলৈ চেষ্টা কৰিবা মই নপঢ়িলো কাৰণ পঢ়িলে ভিডিঅ' দীঘলীয়া হৈ যাব তোমালোকে এইখিনি ভালকে পঢ়ি লবা আৰু এই পাঠটো গ্ৰহ আৰু নক্ষত্ৰ চতুৰ্থ শ্ৰেণীৰ 15 নং পাঠত থকা গ্ৰহ আৰু নক্ষত্ৰ পাঠটো তোমালোকে ভালকে পঢ়িবা লগতে আৰু ইয়াৰ জৰিয়তে তলত প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিবা ক্ৰিয়াকলাপ একত কি দিছে কৰি চোৱা দিনৰ আকাশলৈ চোৱা কি দেখিলা আৰু ৰাতিৰ আকাশলৈ চোৱা কি দেখিলা তোমালোকে এইটো নিজে লিখিব পাৰিবা তথাপিও মই তোমালোকক অকণমান সহায় কৰি দিছো দিনৰ আকাশত আমি কি দেখা পাওঁ সূৰ্য মেঘ ৰামধেনু এইবোৰ দেখা পাওঁ নহয়নে ৰাতিৰ আকাশত কি দেখা পাওঁ চন্দ্ৰ তৰা গ্ৰহ উপগ্ৰহ হাতীপতি পপিয়া তৰা আদি তাৰ পিছত দিনৰ আকাশত কোনে আমাক তাপ আৰু পোহৰ দুয়োটাই দিয়ে ইয়াৰ উত্তৰ কি হ'ব দিনৰ আকাশত সূৰ্যই আমাক তাপ আৰু পোহৰ দুয়োটাই দিয়ে তাৰ পিছত ৰাতিৰ আকাশত কোনে পোহৰ দিয়ে ইয়াৰ উত্তৰ কি হ'ব ৰাতিৰ আকাশত চন্দ্ৰই পোহৰ দিয়ে ক্ৰিয়াটোত কি দিছে পাঠ পঢ়া আৰু পাঠৰ সহায়ত তলৰ প্ৰশ্নৰ শুদ্ধ উত্তৰবোৰ বাছি উলিওৱা ক নম্বৰ কি দিছে সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা হ'ল আগত আমি লিখিছিলো 9টা কিন্তু বৰ্তমানে গ্ৰহ কেইটা আছে 8টা ইয়াৰো কাৰণ আছে কিয় আমি 8টা লিখো তোমালোকে পৰৱৰ্তী এইখিনি জানিব পাৰিবা সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল কি সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল বুধ গ্ৰহ তোমালোকে ছবিখনত দেখিলে গম পাবা সূৰ্যৰ আটাইতকৈ ওচৰত থকা সৰু গ্ৰহটোই বুধ গ্ৰহ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল যিটো একেবাৰে ডাঙৰ সৌৰজগতৰ ছবিত চাবা আটাইতকৈ ডাঙৰ গ্ৰহটো কি বৃহস্পতি এইটোত শুদ্ধ চিন দিবা তাৰপিছত ঘ নম্বৰ আমি বাস কৰা গ্ৰহটোৰ নাম হ'ল পৃথিৱী নহয়নে ইয়াতে 4টা অপচন দিছে পৃথিৱী শুক্ৰ বুধ বৃহস্পতি কিন্তু মানুহে বসবাস কৰিব পৰা উপযুক্ত গ্ৰহটো হৈছে পৃথিৱী নম্বৰ পৃথিৱীৰ পৰা ওচৰত থকা গ্ৰহটো হ'ল শুক্ৰ গ্ৰহ
তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল। আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব পাৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিবা, আৰু যদি এইখিনিতে কোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ লাগে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিবা। মই পৰাপক্ষত তোমালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰি যাম। ধন্যবাদ। জয় আই অসম।